তো হেল্ল' গাইজ, কি খবৰ? প্ৰথমতে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে আজি আৰু কি হ'ব, বহুত দিনৰ মূৰত বজাৰখন দেখা পাম বুলি ভাবিছোঁ যিহেতু। আৰু মানে আজি বজাৰখন যিহেতু বহিছে বুলি কোৱা শুনিছোঁ, কাৰণে বজাৰখন আৰু ওলাই গৈ আছোঁ। আৰু বজাৰত এতিয়া ভালকৈ বহিছে নাই দিয়া বজাৰখন, মানে পূৰা ৰ'দ দি আছেতো অলপ, মানে কি হয় ৰাতিপুৱা বৰষুণ দিছিল, নে হ'লেও এতিয়া ৰ'দ দি আছে। মানে আমি এতিয়া আৰু পূৰা বজাৰলৈ গৈ আছোঁ আৰু মোনা চোনা আনে হাতত, হ'লেও আৰু পইচা পাতি লৈ গৈ আছে, পইচা পাতি লৈ গৈ আছোঁ যিহেতু মাল বেছি নিকিনো না, আৰু পাম চাই লওঁ আৰু কি বজাৰখনত ওলাইছে। আৰু মানে বজাৰখন বহুত মানে লকডাউন হৈ আছিল না, বজাৰখন মানে ভালকৈ মানে বহা নাই মানে একেবাৰে বহাই নাই, আৰু লকডাউনে মানুহক পূৰা শেষ কৰিছে। আৰু এতিয়া হ'লেও আজি বোলে বজাৰখন নতুনকৈ বহিছে, যিহেতু হ'লেও বজাৰখন এতিয়া কিমান ডাঙৰকৈ বহিছে কিমান সৰুকৈ বহিছে যিহেতু অলপ চাই আহোঁগৈ। আৰু মোৰ চুলিকেইডাল কাটিবলগীয়া হৈ আছে, হয়নে গাইজ? ফ্ৰেণ্ডসকল, মোৰ চুলিকেইডাল কাটিবলগীয়া হৈ আছে, হয়। আৰু এটা চুলি কাটিব বোলে এটা, আৰু আমি আৰু কিবা কিনি এটা দুটা বজাৰ চজাৰ আৰু এটা দুটা কৰিম আৰু এনেকৈ গৈ আছোঁ। আৰু গাইজ মোৰ আৰু পূৰা চেনেলটো অলপ শ্বেয়াৰ কৰি দিব। আৰু মানে এনেকৈ লাহে লাহে গৈ আছোঁ, যিহেতু খোজকাঢ়ি গৈ আছোঁ আজি, মানে পূৰা দুইজনৰ লগত মানে খোজকাঢ়ি গৈ আছোঁ, যিহেতু দলংঘাট বজাৰ না আজি, যিহেতু বৃহস্পতিবাৰ দলংঘাট বজাৰ পূৰা বহে। আৰু মানে এনেকৈ দি গৈ আছোঁ, খোজকাঢ়ি গৈ আছোঁ, যিহেতু গাড়ী চাড়ী নাই না, মানে চাইকেল আছে যদিও চাইকেলখন থৈ আছোঁ, মানে অলপ চাইকেলখন বেয়া হৈ আছে ক'বলৈ গ'লে মানে খোজকাঢ়ি আমি একেলগে গৈ আছোঁ খোজকাঢ়ি যাম। খোজকাঢ়ি যোৱা নিচিনাকৈ যিহেতু মজা নাইতো, একদম মানে খোজকাঢ়ি গৈ আছোঁ। মানে কি কৰিবা, মানে এইপিনে মানে এখন শ্মশান এখন আছেতো, পূৰা গছ চছ পৰি আছে। আৰু এনেকৈ আৰু গৈ মানে তো চলো, মানে গাড়ী মানে বজাৰখন অলপ মানে চাই আহোঁগৈ মানে বোলো মানে পূৰা পাল চাই আছে দেই, একদম পাল চাই মানে এনেকৈ মানে আমাৰ ল'ৰাটোৰ লগত মানেতো পূৰা ফটোৱাই মানে এইটো মানে পূৰা মানে আমাৰ গাঁওখনৰ ভিতৰত মানে ইয়ে ফটোৱা বুলি কোৱা মানে ল'ৰা এটা আছে মানে পূৰা কেনেকৈ কয় মানে এনেকৈ কয় যে মানে পাল চাই আছে দেই, মানে এনেকৈ মানে ফটোৱাই মানে এইবিলাক পূৰা মানে চলেটলৈ গৈ আছে সেইফালে, মানে পূৰা যিহেতু বজাৰ বহিছে না, পূৰা মানে মানুহ যিহেতু হ'ব পাৰে, লকডাউনটো লাহে লাহে খুলিছে বুলি কোৱা শুনিছোঁ, হ'লেও আৰু আমি এনেকৈ বজাৰ বহিছে যেতিয়া পূৰা গৈ আছোঁ মানে। আৰু এপেনেদি মই আমাৰ লগৰ এটা গৈ আছে, এপাক দোকান দিছোঁ চব এইবিলাক হৈছে মানে লগৰ এটা গৈ আছে। চলো মানে চাইকেলখন এতিয়া মোক ল'ব দিছে, চাইকেলখন ল'লোঁ হে চাইকেলটো মানে কি ক'বা আৰু উপায় নাই, মানে মাইকী চাইকেলখন এডিছনে মাইকী চাইকেল, মানে পূৰা হাফ পেণ্ট পিন্ধি গৈ মানে মই হাফ পেণ্ট পিন্ধি ভাল পাওঁ না, মানে হ'লেও হাফ পেণ্ট পিন্ধি ভাল পাওঁ, যিহেতু হাফ পেণ্টকে পিন্ধি আৰু পূৰা বজাৰলৈ এপাক ওলাই আহিছোঁ মানে কি ক'বা আৰু। মানে এইপিনে এখন মানে আমাৰ মানে কেম্প এখন আছে, বেটেলিয়ান কেম্প এখন আছে, মানে গৈ আছোঁ মানে পূৰা চলো। আৰু এনেকৈ আমি গৈ আৰু পূৰা ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, এনেকৈ গৈ আছোঁ মানে পূৰা একদম পূৰা দেখিছেনে মানে পূৰা মানে ফটোই গৈ থাকে মানে আমাৰ এটা মানে। চলো আমি গৈ থাকোঁ, ভিডিঅ' সম্পূৰ্ণকৈ চাই থাকক। তো গাইছ মানে আৰু দলংঘাট পাইছোঁ, দেখোঁ পূৰা মানে গৈ আছোঁ মানে এইবিলাক চুলি কাটিব, হা, আমাৰ এতিয়া পূৰা চুলি পূৰা মানে আজিকালি আৰু চুলি কাট দেখে জানেই আৰু পূৰা কি কাটন দিয়ে আৰু চুলি পূৰা মানে জেং কাটন দিয়ে, আৰু সি মানে কেনেকৈ কাটে তাত চাবচোন, মানে পূৰা চুলি কাটনটো মানে পূৰা নক'ব আৰু। এতিয়া যিহেতু হ'লেও মানে দলংঘাট পাইছোঁহি, আমাৰ দলংঘাটখন দেখুৱাম বাৰু আপোনালোকে চাব, দলংঘাটখন কিমান ডাঙৰ কিবা সৰু মানে কি ওলায় আৰু চলো মানে এনেকৈ গৈ আছোঁ মানে খোজকাঢ়ি আমি মানুহ গাড়ী চাড়ী নাই, যিহেতু চাইকেল আছে যদিও মানে বেয়া হৈ আছিলোঁ, মানে এনেকৈ পূৰা গৈ আছোঁ। চলো গাইছ, তো গাইছ দেখো ইয়াৰ দলংঘাট, এই পাই আছোঁ দলংঘাট হয় এখন, আৰু পূৰা বজাৰ পাইছোঁহি মানে পূৰা দলংঘাট বজাৰ পাইছোঁহি আৰু চাই থাকক। তো গাইছ দেখো আলু পূৰা আলু মানে মই শুই আছোঁ আলুৰ মাজতে দিকেনে পূৰা মানে আলু একদম মানে বজাৰ কৰিব, যিটো মানে বজাৰ ডাঙৰকৈ বহা নাই আৰু সৰুকৈ বজাৰ বহি আছে।
একদম পুৰা পিঁয়াজ চিয়াজ লৈছোঁ ন এখন দোকানতে আৰু বজাৰ কেইটামান কৈছোঁ আৰু হ'লেও মানে পুৰা দাম কৈছে যে পিঁয়াজ মানে পুৰা পিঁয়াজৰ দাম কৈছে পুৰা মানে তামান হৈ আছে পিঁয়াজৰ দাম আলুৰ দাম তো গাইজ দেখো পিঁয়াজ চিয়াজ আৰু কিবা কিনি লোৱা হৈ গ'ল এতিয়া আমি গৈ আছোঁ এই আমাৰ পুৰা মানে ডোজ আহি গৈছে ডোজ এয়া দেখিছে নহয় মানে পুৰা মানে তোচৰো দেখো এতিয়া আমি চুলি কাটিব গৈ আছোঁ মানে পুৰা মই নাকাটো বাৰু ই কাটিব মানে পুৰা চুলি কাটিব গৈ আছোঁ একদম পুৰা আৰু মানে পুৰি যি একদম পুৰা নেনা চুলি চুলি কাটিব আহিছোঁ দোকানদাৰ চুলি কাটিম মানে পুৰা মানে এইটো মানে পুৰা ৰখি আছে এইটো দে মানে ইয়াতে আৰু পুৰা চুলি তুলি কাটিম মানে কি পুৰা গৰমো লাগিছে এইটো আৰু আমাৰ এইপিনে আৰু মালিকজন বহিছে পুৰা মানে চুলি কাটিব আৰু কেনেকৈ চুলি কাটিব চাব একদম পুৰা মানে নাই ষ্টাইলৰ চুলি আজিকালি যি ডিজাইনৰ মানে যি ডিজাইনৰ চুলি কাটিবলগীয়া মানে পুৰা মানে সাংঘাতিক ষ্টাইল আজিকালি তো গাইজ দেখো বজাৰ চজাৰ কৰা হৈ গ'ল মানে তিয়ঁহ দেখিছে তিয়ঁহ পুৰা পটল ভেন্দি মানে পুৰা মানে আজি খানা আয়োজন কৰা হৈছে ন আমাৰ মানে মাছ চাৰিটাই পুৰা মানে আজি খানা খাই দিম মানে আজি সৰু সুৰা খানা এটা খাই দিম পুৰা ৰ'দ দি আছে আজি ৰাতিপুৱা বৰষুণটো দিছিল হ'লেও মানে এতিয়া আৰু পুৰা ৰ'দ দিছে মানে এইটো মানে আজি পটলৰ তিয়ঁহৰ ৰংটো মানে একেই যিহেতু হ'লেও মানে আজি পুৰা খানা ল'ব দিম মানে তো গাইজ যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰিলে আৰু ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু তেতিয়াহে মোৰ নতুন ভিডিঅ' হ'ব আপোনালোকে পাই থাকিব তো অলপ মানে মনটো ভাল লাগেতো মোৰ পুৰা যিমান পাৰি তিমান শ্বেয়াৰ কৰি দিব আৰু কিবা যিমান শ্বেয়াৰ কৰে তিমান মোৰ মনটো ভাল লাগে ন আৰু এনেকৈ আৰু আপোনালোকে সহায় কৰিব আৰু মই আগত কৰিম মানুহ মানে এই আমাৰ খুব ভালটো মানে এইটো মানে কি ক'ম আমাৰ মানে গাঁৱত ক'বলৈ গ'লে এইটো ল'ৰা মানে বহুত মানে ক'বলৈ গ'লে বহুত মানে কি ক'ম আৰু উপায় নাই মোৰ এনেকৈ চলো এয়া আমাৰ মানে বজাৰ কৰা মানুহ মানে বজাৰ কৰা লোৱা হয় মানে আমি আৰু পুৰা চুলি কাটি আছিলোঁ আৰু দেখিছে চাগে ভিডিঅ'টো পুৰা চুলি কাটি আছিলোঁ মানে এনেকৈ আৰু চলো আৰু মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লাগিব যিহেতু ধন্যবাদ পুৰা বজাৰ কৰা হৈ গ'লা মানে এতিয়া মানে পুৰা পাতি চলিব আৰু এনেকৈ আৰু ভিডিঅ'সমূহ বনাই থাকিম বাৰু লাহে লাহে লকডাউন হৈছে না আজি যিহেতু প্ৰথম বজাৰ খুলিছে মানে সৰু সুৰাকৈ খুলিছে বজাৰখন মানে কি ক'বা আৰু মোৰ মানে মোবাইলটো অলপ বেয়া হৈছে না মানে মোবাইল এটা কিনিব লাগিব মানে চলো মানে এনেকৈ আৰু আগৰ এনেকৈ লাহে লাহে আগৰ গৈ থাকিব যিহেতু মই প্ৰথম ভিডিঅ' বনাইছোঁ না এইবাৰ আপোনালোকে সহায় কৰিব যিমান পাৰে তিমান শ্বেয়াৰ কৰি দিব মোৰ লিংকটো আৰু এনেকৈ আৰু আপোনালোকে যিমান শ্বেয়াৰ কৰে তিমান মনটো ভাল লাগে ন আৰু ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব লাগিব যিহেতু ভিডিঅ'টো ইমান দীঘল নকওঁ আৰু ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি ল'ব যদি তেতিয়াহে মোৰ নতুন ভিডিঅ'সমূহ আপোনালোকে পাই দিব আৰু এয়া মোৰ লগৰবিলাকে মানে পুৰা এবাৰ মানে বজাৰ কৰা লগত মানে বজাৰ কৰা এনেকৈ খাব লাগিব মানে পুৰা আজি পুৰা মানে তামান মানে পুৰা আজি মানে কি ক'ম মানে এখন আছে আমাৰ বৰখেলা ফিল্ড হয় আৰু
মানে কি ক'ম ভেন্দি তিঁহৰ পটল বাকী আছে মানে আগত মোনাত পূৰা পিঁয়াজ চিয়াজ আলু চালু পূৰা চব আনি লৈছোঁ আৰু মানে এতিয়া পূৰা মানে খানা খাই হ'ব যিটো ঘৰতে খানাটো খাম এমাহ যেতিয়া বনাব খানা তাতে খাব লাগিব মানে ভিডিঅ'টো মানে খাব মাৰিম ন ভিডিঅ'টো মানে খাব মাৰিছোঁ দে